প্ৰথম পদাৰ্থৰ ক্ষুদ্ৰতম কণাটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ল অণু পৰৱৰ্তী প্ৰশ্ন চীন কণা গছৰ পৰা কি ঔষধ তৈয়াৰ কৰা হয় শুদ্ধ উত্তৰটো হ'ল কুইনাইন পৰৱৰ্তী প্ৰশ্ন বিশ্বকাপ ফুটবল আয়োজক ফিফাৰ চৰকাৰী ভাষা কি শুদ্ধ উত্তৰটো হ'ল ফৰাচী পৰৱৰ্তী প্ৰশ্ন বিশ্বকাপ ক্ৰিকেট হ্যাট্ৰিক কৰা প্ৰথমজন বলাৰ কোন আছিল শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ চেতন শৰ্মা পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ কোনজন খেলুৱৈক কলা মুকুতা আখ্যা দিয়া হৈছে শুদ্ধ উত্তৰটো হ'ল পেলে ফুটবল প্লেয়াৰ পেলেক এই আখ্যা দিয়া হৈছে পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ বৃহত্তম ফুটবল খেলপথাৰ কোনখন শুদ্ধ উত্তৰটো হ'ল মাৰাকানা মিউনিচিপাল ষ্টেডিয়াম ই ব্ৰাজিলত অৱস্থিত ইয়াত 2,05,000 লোকে একেলগে খেল চাব পাৰে পৰৱৰ্তী প্ৰশ্ন প্ৰথম এছিয়ান গেমছ কোনে উদ্ভাৱন কৰিছিল শুদ্ধ উত্তৰ হ'ল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে পৰৱৰ্তী প্ৰশ্ন টেনিছ খেলৰ জন্ম ক'ত শুদ্ধ উত্তৰটো হ'ল ই ফ্ৰান্সত পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কোন তিনিগৰাকী ভাই ককায়েকে উইলিয়ামডন টেনিছত ভাগ লৈছিল শুদ্ধ উত্তৰটো হ'ল বিজয় ৰাজ অমৃত ৰাজ আৰু অশোক ৰাজ পৰৱৰ্তী প্ৰশ্ন উইলিয়ামডন টেনিছ ভাগ লোৱা প্ৰথম ভাৰতীয় কোন আছিল শুদ্ধ উত্তৰটো হ'ল চৰ্দাৰ নিহালী সিং পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ উচ্চতম গীৰ্জা কোনখন শুদ্ধ উত্তৰটো হ'ল উইলিয়াম মিনিষ্টাৰ কেথেড্ৰেল গীৰ্জাঘৰ ই জাৰ্মানীত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ উচ্চতম বিমানবন্দৰ কোনখন শুদ্ধ উত্তৰটো হ'ল ডাৱোছেং ইয়াদিন বিমানবন্দৰ ই চীনত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ উচ্চতম আগ্নেয়গিৰি কোনটো শুদ্ধ উত্তৰটো হ'ল কোটাপাক্সি এণ্ডিছ পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ ক্ষুদ্ৰতম দ্বীপটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ল উমানন্দ দ্বীপ ই ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ দীৰ্ঘতম প্ৰাচীৰ কোনখন শুদ্ধ উত্তৰটো হ'ল চীনৰ প্ৰাচীৰ পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ দীৰ্ঘতম দলং কোনখন শুদ্ধ উত্তৰটো হ'ল চীন দেশৰ দানিয়াং কুছান দলং পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ বৃহত্তম উপসাগৰ কোনটো শুদ্ধ উত্তৰটো হ'ল মেক্সিকো উপসাগৰ পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ বৃহত্তম জনবহুল মহানগৰী কোনখন শুদ্ধ উত্তৰটো হ'ল টকিঅ' ই জাপানত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন দাস বংশৰ কোনজন চুলতানে নিজ হাতেৰে কোৰাণ লিখি সেই কোৰাণ বিক্ৰী কৰি সেই ধনেৰে হাত খৰচ মোকলাইছিল শুদ্ধ উত্তৰটো হ'ল চুলতান নাছিৰুদ্দিন মাহমুদে পৰৱৰ্তী প্ৰশ্ন কোনে ভাৰতত খিলজী বংশ প্ৰতিষ্ঠা কৰে শুদ্ধ উত্তৰ হ'ল জালালুদ্দিন খিলজীয়ে পৰৱৰ্তী প্ৰশ্ন শাহজাহানৰ পূৰ্বৰ নাম কি আছিল শুদ্ধ উত্তৰটো হ'ল খুম ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।